আজি কোকৰাঝাৰত আমি আমাৰ দলৰ আৰু মিত্ৰ দলৰ একেলগে সভা অনুষ্ঠিত কৰিলোঁ আৰু ইয়াৰ পৰা আজি নিশ্চিত হ'ল যে এইবাৰ কোকৰাঝাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ দখলত। ইয়াত আৰু চিন্তা কৰিব লগা নাই, সুন্দৰ পৰিৱেশ। মই ইয়াৰ আগতো কাজলগাঁৱত এখন, বাসুগাঁৱত এখন, দুখন সভা কৰি আহিলোঁ, তৃতীয় সভা কৰিলোঁ আৰু আজি এই তিনিওখন সভাত ৰাইজৰ যিটো উৎসাহ, এই উৎসাহৰ পৰা বুজি পাইছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত প্ৰতিগৰাকী এই অঞ্চলৰ ভোটাৰ আছে আৰু সকলোৱে মিলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এইবাৰৰ কোকৰাঝাৰ আকৰণখনো উপহাৰ দিব বুলি আমি নিশ্চিত। চাওক, আমি এটা কথা স্পষ্ট যে আমি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL আৰু গণশক্তি এটা এলায়েন্স দল হিচাপে আমি কাম কৰি আছোঁ আৰু এই ধৰণে কাম কৰোঁতে আমাৰ ফ্ল'ৰ কৰ্ডিনেশ্যনত BPFেও আমাক কেতিয়াবা সহায় কৰিছে। কিন্তু আমি মিত্ৰ দল বুলি ক'লে UPPL, BJP আৰু AGP। গতিকে আমি মিত্ৰ দল হিচাপে কোনোবা আমাৰ শুভাকাংক্ষীয়ে ক'ৰবাত শুভেচ্ছা দিয়ে, সমৰ্থন দিয়ে, তাত আমাৰ ক'বলগীয়া কি আছে। কিন্তু আমাৰ মিত্ৰ দল আমি ভাৰতীয় জনতা পাৰ্টি আৰু UPPL। কোকৰাঝাৰটো কাক এৰি দিব, UPPL নে BJP? চাওক, আমি কথাটো এনেকুৱা যে এই মুহূৰ্তত আমাৰ দলৰ একো সিদ্ধান্ত হোৱা নাই, কিন্তু এইটো কথা ঠিক যে দলৰ সাংগঠনিক শক্তিটো চাই, কাৰণ আমাৰ দুটা ছিট আছে, এটা কোকৰাঝাৰ আৰু এটা দৰং ওদালগুৰি। এই দুইটা ছিটৰ মাজত এটা ছিটত ভাৰতীয় জনতা পাৰ্টিয়ে খেলিব, এটাত UPPL খেলিব। গতিকে এতিয়ালৈকে কোনটো ছিটত কোন খেলিব সেই পৰিৱেশটো আহক, তেতিয়া আপোনালোকে গম পাব। অসমৰ 14খন আসনত 14খন ল'ব বুলি কৈছে। চাওক, আমাৰ লক্ষ্যটো 14ৰ 14ই আৰু আজিৰ তাৰিখত আমি 12খন আসন জিকাটো 100% শুদ্ধ। মাত্ৰ 2খন আসনৰ কাৰণে আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু সেই প্ৰতিদ্বন্দ্বিতাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ আৰু মই ভাবোঁ যে সময় বগৰাৰ লগে লগে 14খনৰ 14খনে আমি পাম। দিনক দিনে ভাৰতীয় জনতা পাৰ্টি বিশেষকৈ NDAৰ জনপ্ৰিয়তা হ্ৰাস পাইছে আৰু বেছি গুৰুত্ব দিয়া বুলি ইতিমধ্যে চৰ্চা। এই এনালিচিছবিলাক আপোনাৰ এনালিচিছ, মোৰ এনালিচিছ হ'ল যে প্ৰতিটো দিনেই ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ সমৰ্থন বৃদ্ধি হৈছে। আজি মই 3খন সভা কৰিলোঁ, এনেকুৱা সভাটো বেলেগ পাৰ্টিৰ ইয়াত কৰিবও নোৱাৰে, কৰা দেখাও নাই। গতিকে আমাৰ জনপ্ৰিয়তাটো আমি জানোৱেই আৰু ৰাইজৰ মাজত যেতিয়া ৰাইজৰ হৈ কাম কৰে তেতিয়া ৰাইজে নিজেই সিদ্ধান্ত লয়। গতিকে মই ভাবোঁ যে ৰাইজ আমাৰ লগত আছে আৰু আমি এই ৰাইজৰ সহযোগত 14খনৰ 14খন আসনে পাম।